এবাৰ আমি কৰিবলৈ গৈ আছোঁ ভস্ত্ৰিকা প্ৰাণায়াম। তো ভস্ত্ৰিকা প্ৰাণায়ামটো কপালভাতিৰ দৰে একেই হয়, কিছু অলপ বেলেগ। তো ভস্ত্ৰিকা প্ৰাণায়ামৰ ভেৰিয়েশ্যন বহুতকেইটা আছে, তাৰে মই তাৰ পৰা এটা ভেৰিয়েশ্যন দেখাই দিছোঁ আপোনালোকক। হাত দুখন এনেকৈ ল'ব অপেন কৰি ফাৰ্ষ্ট, আৰু এনেকৈ লৈ উশাহটো ল'ব, উশাহটো এৰি হাত দুখন নমাই দিব, ঠিক আছে। আৰু ইয়াতে এটা বস্তু মন কৰিব, উশাহটো যিমান জোৰত লোৱা হয় উশাহটো সিমান জোৰছে নিশাহটো দেহাটো গুৰুত্ব দিব লাগে। আৰু কপালভাতিত আছিলে উশাহটো স্বাভাৱিকভাৱে হৈ থাকিব, আৰু ইয়াতে কিন্তু উশাহটো লোৱা আৰু উশাহটো এৰাটো সমানে হ'ব লাগিব জোৰছে। তো এইটো হৈছে ভস্ত্ৰিকাৰ প্ৰাণায়াম। ভস্ত্ৰিকাৰ প্ৰাণায়ামটো যিখিনি আমাৰ সাৱধানতা আছিলে সেইখিনি কপালভাতিৰ লগত একে, কিন্তু উপকাৰখিনিও মোটামুটি একে হয়, অলপ বেলেগ হয়। মেইনলি আমাৰ হাঁওফাঁওৰ কাৰণে ভাল, আমাৰ ইমিউনিটি ছিষ্টেমৰ কাৰণে ভাল, যিকোনো আমাৰ শ্বাসজনিত ৰোগ হওক, কফ, এলাৰ্জি, চৰ্দি, আমাৰ মস্তিষ্কৰ কোষবিলাক শক্তিশালী হয়, মানে কি হয় আমাৰ ব্লাডটো অক্সিজেন আমাৰ পিউৰিফাই হয় ব্লাডটো। তো ভস্ত্ৰিকা প্ৰাণায়ামটো আমাৰ বহুত দৰকাৰী হয়, আৰু যিখিনি ৰেষ্ট্ৰিকশ্যন আছে সেইখিনি কপালভাতিৰ প্ৰাণায়ামৰ লগত প্ৰায় একেই, গোটেইখিনি একেই। এইটো হৈছে ভস্ত্ৰিকা প্ৰাণায়াম। এইটো ভস্ত্ৰিকা প্ৰাণায়াম আপোনালোকে মিনিমাম 20 to 30 টাইমছ ডেইলি কৰিব।